Hey guys, good morning. আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনালোঁ। এয়া চাওকচোন কিমান যে ধুনীয়া লাগিছে হয়নে, নক'ব আৰু। মই সেইকাৰণে গাঁৱলৈ গুচি আহিলোঁ মানে ফুৰিব, যিহেতু ইয়াত বৰষুণ চলি আছে। মই শুনা পাইছিলোঁ, মাক ফোন কৰি থাকোঁ নহয়, তো গুৱাহাটীততো বহুত গৰম, সেইকাৰণে মই ইয়ালৈ গুচি আহিলোঁ, ঠাণ্ডা পৰিৱেশ। তো মা আৰু মই গৈ আছোঁ বাহঁতৰ ঘৰলৈ। এয়া মা, আজি বাহঁতৰ ঘৰলৈ যাম কাৰণ কিয় ভিনদেউৰ অকণমান অসুখ হৈছে। তো ভাবিছোঁ আহিছোঁ যিহেতু খবৰ লৈ যাওঁ, ভিনদেউও ভাল পাব আৰু ভাগিন এজনী আছে ভাল পাব। তো ভিডিঅ'টোত দেখুৱাই থাকিম দিনটো কি কৰোঁ কি নকৰোঁ, আপোনালোকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু আশীৰ্বাদ কৰিব যাতে আগুৱাই যাওঁ। তো চাই থাকক। তো ফ্ৰেণ্ডছ, আমি এতিয়া গৈ আছোঁ দুজনী ভাগিন আৰু মামী দুজনী মিলি গৈ আছিলোঁ বিশাললৈ। আৰু তাত আজি কিবাকিবি বস্তু কিনিম আৰু লগতে ফাষ্টফুড খাম, মানে বহুত দিনেই হ'ল খোৱা নাই। তো আপোনালোক দেখুৱাই থাকিম। বাহঁতৰ ঘৰত আহি পিনে নেদেখালোঁ, মানে কথা পাতিলোঁ, জানেই নহয় বহুত দিনৰ মূৰত আহিলে কথা পাতাই যায়। তো এতিয়া আমি দুজনীয়ে ওলাই লৈছোঁ, যাওঁ কি বজাৰ কৰোঁ আপোনালোকে দেখুৱাম। আৰু যদি দেখুৱাব নোৱাৰোঁ সেইখিনি বেলেগখিনি দেখাই থাকিম, তো চাই থাকক। এয়া আমি দুজনী গৈ আছোঁ খোজকাঢ়ি, যিহেতু মই স্কুটি চলাব নাজানো সেইকাৰণে আমি খোজকাঢ়ি মানে পেডেল মাৰি গৈ আছোঁ। বহুত ভাল লাগে খোজকাঢ়ি। ফাৰ্ষ্ট আমি আহি খালোঁ ম'ম'টো বহুত টেষ্টি আছিলে দেই। তাৰপিছত আমি খালোঁ ফুচকা, তাৰপৰা ভাগিনৰ চবচে ফেভৰেট, মোৰ ইমান বেছি নহয় হ'লেও মই অকণমান খালোঁ। তাৰপিছতে আমি আহিলোঁ বিশাল। এই গম পায়েই নহয় সৰু ল'ৰা ছোৱালী এইবোৰে বৰ এট্ৰেক্টিভ, গম পাইছেনে? এই বহী, এই কলম, পেঞ্চিল এইবোৰে, কিন্তু ভালো লাগে, আমাৰো ভাল লাগে হয়নে? তাৰপিছতে ঘৰত আহি সন্ধিয়া কফি একাপ লৈ ল'লোঁ। তাৰপিছতে বাহঁতৰ ঘৰত উভতি অহাৰ সময়ত এই চৰাইজনী দেখিছেনে ইমান ডাঙৰ। তো গাইজ, আমি এতিয়া মা আৰু মই খাবলৈ লৈছোঁ চিঙৰা। আমাৰ দুজনীৰে বহুত বেছি ফেভৰেট। আপোনালোকৰ ফেভৰেট হয়নে নহয়, কিন্তু আমাক দুজনীকে, মা আৰু মোক পাপাই গালি পাৰি থাকে গেষ্টিকৰ জম বুলি। তথাপিতো আমি দুজনী খাবলৈ কি মা এৰা নাই ন, আমি নেৰো চিঙৰা খাবলৈ দিয়ক ঠিক আছে খাই লওঁ। চিঙৰা খাই উঠিয়ে দেখিলেনে হাতত ল'লোঁ ঠাণ্ডা, পাপাই আনি দিলে। আৰু এয়া ৰাতিৰ আহাৰ। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ।